নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ য'ত খুব গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন আলোচনা কৰিম। আপোনালোকে আমাৰ ভিডিঅ'খিনি সম্পূৰ্ণ চাব আৰু আমাৰ ভিডিঅ'খিনি বেছিকৈ শ্বেয়াৰ কৰিব। আমি IQ ষ্টাডি আছাম চেনেলৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰিপাৰেশ্যনৰ বাবে আমি ভিডিঅ' দি আছোঁ। আপোনালোকে আমাৰ ভিডিঅ'খিনি বেছিকৈ শ্বেয়াৰ কৰিব। আজি আমাৰ প্ৰথম প্ৰশ্নটো হ'ল, ফৰ্ট উইলিয়াম দুৰ্গ দখল কৰিছিল। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক চিৰাজউদ্দৌলা। দ্বিতীয় প্ৰশ্ন হ'ল, ভাৰতত ফৰাচী প্ৰভাৱ লুপ্ত কৰে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ বান্দিৱাচৰ যুদ্ধ। প্ৰশ্ন, ৰেগুলেটিং এক্ট প্ৰণয়ন কৰিছিল। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘ ব্ৰিটিছ সংসদ। প্ৰশ্ন, বক্সাৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গ মীৰ কাছিম আৰু ইংৰাজৰ মাজত বক্সাৰ যুদ্ধ হৈছিল। প্ৰশ্ন, পলাচী যুদ্ধত ইংৰাজৰ সেনাপতি আছিল। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গ দুয়োজন। ৰবাৰ্ট ক্লাইভ আৰু ৱাটছন দুয়োজনেই ইংৰাজৰ সেনাপতি আছিল। প্ৰশ্ন, পলাচী যুদ্ধ কাৰ কাৰ মাজত হৈছিল। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গ চিৰাজউদ্দৌলা ৰবাৰ্ট ক্লাইভ। চিৰাজউদ্দৌলা আৰু ৰবাৰ্ট ক্লাইভৰ মাজত পলাচী যুদ্ধ হয়। প্ৰশ্ন, ইংৰাজসকলে ফৰ্ট উইলিয়াম দুৰ্গ ক'ত স্থাপন কৰিছিল। ইয়াৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন খ কলকাতা। প্ৰশ্ন, কোনজন সম্ৰাটে ইংৰাজক বাণিজ্যৰ অনুমতি দিছিল। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গ সম্ৰাট জাহাংগীৰ। সম্ৰাট জাহাংগীৰে ইংৰাজক বাণিজ্যৰ অনুমতি দিছিল। প্ৰশ্ন, পৰ্তুগীজসকলক ভাৰত ত্যাগ কৰিবলৈ বাধ্য কৰিছিল। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ঘ সম্ৰাট শ্বাহজাহান। প্ৰশ্ন, পৰ্তুগীজ শক্তিক ভাৰতত নতুন ৰূপ দিয়া গভৰ্ণৰ কোন আছিল। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক আলফনছ আলবুকাৰ্ক। প্ৰশ্ন, ভাৰতৰ সৰ্বপ্ৰথম পৰ্তুগীজ গভৰ্ণৰ কোন আছিল। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন খ ফ্ৰেন্সিছক আলমেইডা। আজি আমাৰ প্ৰশ্ন উত্তৰ আলোচনা ইমানতে শেষ হ'ল। আপোনালোকে আমাৰ ভিডিঅ'খিনি বেছিকৈ শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।